যোৱাকালি 16/8/2025 যোৱাকালি আমাৰ ইয়াত পশ্চিম কোকৰাঝাৰ জিলা আক্ৰাছু অফিচত আমাৰ 31জনীয়া গোসাইগাঁও আঞ্চলিক কমিটি আৰু এখন আমাৰ মহিলা সমিতি মানে তদৰ্থ কমিটিখন গঠন কৰা হৈছিল। যেহেতু আমাৰ ইতিমধ্যে অল আসামত যিমানকেইটা গোট আছে গোটেইকেইটা আক্ৰাছু আমি এখন 29 জুলাইত আমাৰ অধিৱেশন পাতি প্ৰতিসভা পাতি আমাৰ একত্ৰিত হৈছে। সেই ক্ষেত্ৰত আজি যেহেতু আমাৰ ইয়াত 2-3টা গোট আছে, বিশেষকৈ আমাৰ বলৰাম গোট, আমাৰ ক্ষিতিজ বৰ্মন আছিল, আমাৰ দিবেন বৰ্মন গোট আছে। এই 3টা গোটত প্ৰত্যেকৰে ইউনিট কমিটি লগতে আমাৰ আঞ্চলিক লগতে আমাৰ বিভিন্ন বুদ্ধিজীৱীক লৈ আমি এখন 31জনীয়া তদৰ্থ কমিটি গঠন কৰা হৈছে, গোসাইগাঁও আঞ্চলিক কমিটি লগতে মহিলা সমিতি। সেই ক্ষেত্ৰত দেখা গ'ল যে যোৱাকালি আমি এটা ফেচবুক পোষ্ট দেখা পাইছিলোঁ, যিজন নেকি আমাৰ সমাজসেৱকে হয় আমাৰ প্ৰদীপ ৰায়, এখেতো আহি আমাৰ মিটিংখন এটেণ্ড আছিল। কিন্তু কিবা কাৰণত এখেতে ৰাতি এটা পোষ্ট দেখা পালোঁ যে এইখন নেকি অবিভক্ত গোৱালপাৰা আক্ৰাছু নামেৰে এটা আমি পোষ্ট দেখা পাইছিলোঁ। কিন্তু প্ৰকৃতত এই পোষ্ট কৰা অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ বিষয়টো একদম ভুৱা। আৰু মুঠতে মোৰ নেতৃত্ব, যেহেতু মই এজন সম্পাদক হয় চেণ্ট্ৰেল কমিটিৰ, আৰু মোৰ নেতৃত্বত সভাখন চলিছিল। আৰু আমাৰ কালি যিখন গোসাইগাঁও আঞ্চলিক আক্ৰাছু কমিটি আৰু মহিলা সমিতিখন প্ৰকৃতত অল আসামৰ যিখন আজি আমাৰ সভাপতি মনোজ ৰায়, জেনেৰেল ছেক্ৰেটাৰী আমাৰ বলৰাম বৰ্মন, লগতে সম্পাদক মই মৃণাল ৰায়। গতিকে এই কমিটিখন কোনো অবিভক্ত বুলি নহয়, পূৰ্ণাংগ এখন আক্ৰাছুৰে নেতৃত্বত হৈছিল। আৰু এখন পূৰ্ণাংগ ৰূপত নেক্সটত এখন প্ৰতিনিধি সভা পাতি আমি পূৰ্ণাংগ ৰূপত আঞ্চলিক সমিতি আৰু মহিলা সমিতিখন আমি গঠন কৰিম। ৰাইজক লগতে মই কোকৰাঝাৰ জিলা ৰাইজক মই জনাব বিচাৰোঁ, যিহেতু আজি আমাৰ আক্ৰাছু বিভিন্ন এটা গোটত ভাগ হৈছিল। গতিকে মই ৰাইজক এইখিনি আহ্বান জনাম, কাৰণ আজিৰ তাৰিখত আমি 30টা বছৰ পাৰ কৰালোঁ আক্ৰাছু জাতীয় আমাৰ ছাত্ৰ সন্থা কৰি। গতিকে আমাৰ জাতীয় এটা বৃহৎ এটা সমস্যাত পৰি আছে, যিকোনো কাৰণ কি আমাৰ বিভিন্নটা ভাগত বিভক্ত হৈ আছিল। গতিকে আমাৰ এটা 29 জুলাই তাৰিখটো আমাৰ একটা মানে ঐতিহাসিক দিন। এই ঐতিহাসিক দিনত আমি সকলো আক্ৰাছুৱে বা সকলো গোটে আমি একত্ৰিত হৈছোঁ। আৰু যদিও 2-এজন অহা নাই, ইতিমধ্যে আমি আহ্বান জনাইছোঁ এখেতসকলক আমাৰ এইখন কমিটি জড়িত হোৱাৰ কাৰণে। আৰু যদি কিবা কাৰণত আমাৰ আক্ৰাছুক যদি কোনোবাই এইবাৰ বিভাজন কৰিব বিচাৰে, গতিকে মই আজি আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰোঁ যাতে ভুলতো আক্ৰাছুক বিভাজন কৰিব নোখোজে, নহ'লে কিন্তু ৰাইজে এইবাৰ আমি উচিত শিক্ষা দিয়াৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। এইখিনিয়ে বিভিন্নতা আজি মই ব্যক্তিগত কাৰণ কোৱা নাই, কাৰণ কি আজি জাতিটোৰ ক্ষেত্ৰত যদিও আক্ৰাছু ইমান দিনে 2টা ভাগ আছিল, 2টাৰ পৰা 3টা 4টা 5টা বা এনেকৈ বাঢ়ি গৈছিল। এই কাৰণত কাৰণ এই ক্ষেত্ৰত একচুৱেলি ৰাজনৈতিক কোনো মানে ষড়যন্ত্ৰ থাকিব পাৰে। আৰু তাৰে ভিতৰত কিছুমান নেতা আছে নিজৰ ব্যক্তিগত স্বাৰ্থৰ ফলত 2-এজন মিলি এটা গোট খুলিছিল। গতিকে আমি চবকে আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ গৰিষ্ঠ সংখ্যক গোটেই গোটখিনি আমাৰ একগোট হৈছে, আমাৰ মাজত কোনো বিভাজন নাই। আৰু যদিও 2-এজন নাই, গতিকে আমি আহ্বান জনাইছোঁ আৰু ইতিমধ্যে যোগাযোগ চলি আছে, নিশ্চয় আমাৰ লগত আহিব।